গুড মৰ্নিং এভৰিৱান। আশা কৰিছোঁ সকলোৰে ভাল। মোৰো ভালেই। আজি হৈছে ছানডে, সেয়ে ভাবিলোঁ ক'ৰবাত ফুৰি আহোঁ। আৰু আমি ওলাইছোঁ অৰুণাচলৰ ফালে। আৰু অৰুণাচল বুলি ক'লেতো বহুত জেগাই আছে ফুৰিবলৈ। আমি আহিলোঁ ৰয়িঙৰ ফালে। এইকেইদিন ইনষ্টা ৰিলছত এখন ৰিজৰ্ট খুব দেখি আছোঁ আৰু সেইখনো হেনো নামচাইতে আছে। সেয়ে আমি তালৈকে যাব ওলাইছোঁ। আৰু আমি সকলোৱে আলুবাৰী ঘাটত অলপ এনেই ৰখিলোঁ। আৰু এয়া পালোহি আমি টুংটাও ৰিজৰ্ট। আৰু এয়া মোৰ ডাঙৰ বা আৰু সৰু বা, আৰু এয়া ডাঙৰ বা ল'ৰাটো বেটা। আৰু আমি ভাবিলোঁ লাঞ্চটো ইয়াতে কৰি যাওঁ। আমি ল'লোঁ টোপোলা ভাত, চালাড, চিকেন কাৰী আৰু ডাল। আৰু আমি খাই মেলি ঘৰলৈ বুলিও ওলালোঁ। সন্ধিয়াও হ'বলৈ হ'ল। আৰু ঘূৰি আহোঁতে গল্ডেন টেম্পলটো দেখিলোঁ। আৰু ময়ো এবাৰো সোমাই পোৱা নাছিলোঁ বাবে চবে ক'লে যে ব'লা সোমাই যাওঁ বুলি। সেয়ে সোমাই গ'লোঁ। ইমান ধুনীয়া দেখিবলৈ, আৰু পৰিৱেশটো চাওকচোন কি ধুনীয়া। আৰু আমি সকলোৱে ফটোজ বাগেৰাও তুলিলোঁ। আৰু আন্ধাৰো হ'লগৈ, সেইবাবে আমি ঘৰলৈ আহি দিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।